নমস্কাৰ সকলোকে নিতু অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি পুনৰ আহিছো এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিৰ ৰেচিপিটো হৈছে মেথিৰ পৰঠা। এয়া 2 মুঠা মেথি লৈছো মই আৰু এনেদৰে ধুনিয়াকৈ বাছি লৈছো পাতবোৰ। ভাল পাতবোৰ এনেদৰে বাছি লৈছো আৰু এয়া মই বনাই আছো মোৰ বাচ্চা গীটাৰ কাৰণে, লৰা ছোৱালী গীটাৰ কাৰণে। মেথি শাকখিনি এনেদৰে ধুনিয়াকৈ বাছি ধুই মেলি এনেদৰে সৰু সৰুকৈ মিহি মিহিকৈ কাটিছো। এনেদৰে কাটিব লাগিব আৰু এইফালে লৈছো মই 1 কাপ আটা, বগা আটাটো লৈছো 1 কাপ আৰু 1 কাপেই যথেষ্ট আমাৰ ইহত কেইটাৰ কাৰণে। গতিকে চাই থাকক ভিডিঅ'টো কেনেদৰে বনাও, একেবাৰে ইজি ৰেচিপি হয়। এয়া মই নিমখটো আগতীয়াকৈ দি দিলো আৰু এতিয়া মেথিখিনি দি দিম আৰু কি দিও চাই থাকিব শেষলৈ। পৰঠা কেইখনৰ এটা টেষ্ট আহিবলৈ বুলি জাষ্ট অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি আৰু হালধি গুড়ি দিছো আৰু টেষ্ট এটা আহিবৰ বাবে এটা জলকীয়াও কাটি দিছো, কিয়নো জলকীয়াটো দিলে অলপ ভাল লাগে আৰু আমাৰ ইহত কেইটাও এনেও জলকীয়া খোৱাত এক্সপাৰ্ট। গতিকে এয়া ধুনিয়াকৈ আটাখিনি মাৰি লৈছো। নৰ্মেল আটা যেনেদৰে মাৰো তেনেদৰে মাৰিব লাগিব আৰু এয়া অলপ সময়ৰ বাবে মই ঢাকনি লগাই থৈ দিলো আৰু এয়া 10 মিনিট মান পিছতেই আটাখিনি ধুনিয়া সফট হৈ গৈছে আৰু এতিয়া এনেদৰে কৰি এতিয়া মই পিঠা ৰুটি বনাবলৈ সাজু। মেথিৰ পৰঠা কেইখন মই 4টা ধৰণেৰে বনাম। এটা মই ডাইৰেক্ট নৰ্মেল যেনেদৰে বনাও তেনেদৰে বনাম আৰু এটা ট্ৰায়াঙ্গল শেপত বনাম আৰু এটা লেচ্চা পৰঠা টাইপত বনাম আৰু এখন বনাম 4কোণীয়াকৈ। আৰু ইহতে যেহেতু সৰু ল'ৰা ছোৱালী তেনেদৰে দিলে ভাল পায় আৰু খাবলৈ। আৰু এনেদৰে বহুতো আমাৰ ৰেচিপি আছে, পৰঠাৰ ৰেচিপি ট্ৰাই কৰিব পাৰে। এয়া আজি মই ঘৰত ট্ৰাই কৰিলো মেথিৰ শাকৰ পৰঠা ৰেচিপি। আপোনালোকেও এনেদৰে বনাই ট্ৰাই কৰিব পাৰে, খাব পাৰে। টেষ্ট হয়, ধুনীয়া লাগে খাবলৈ। পৰঠা কেইখন কি শেপত বনাইছো আটাইখিনি মই ডিটেইলছত ভিডিঅ'টো কৰি ৰাখিছো আৰু দিছোও। আপোনালোকেও এনেদৰে বনাব পাৰে। লেচ্চা পৰঠা বা ট্ৰায়াঙ্গল পৰঠা বা স্কুৱেৰ কেনেদৰে বনাইছো এয়া আপোনালোকেও এনেদৰে ট্ৰাই কৰিব। এয়া অকণ ৰিফাইন তেলত এনেদৰে ভাজিছো আৰু শুকানকৈও বনাব পাৰি শুকান পৰঠা, কিন্তু ইহঁতে সৰু ল'ৰা ছোৱালী যিহেতু ভাজি দিলে বেছি ভাল পায় খাবলৈ। এয়া এনেদৰে ভাজি দিছো। আৰু ভালদৰে ভাজিছো যাতে সিজে ভিতৰৰ ফালেও, শাকখিনিও সিজি যায় একেলগে ভিতৰৰ ফালে থকা। এয়া পৰঠা কেইখন প্ৰায় মোৰ হৈয়ে গৈছে খাবলৈ বুলি। আৰু এইটো স্কুৱেৰ শেপ পৰঠাটো। আজিৰ ভিডিঅ'টো ইমানতেই, এইখিনি শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও ঘৰত এনেদৰে ট্ৰাই কৰিব আৰু ভিডিঅ'টো চাই যদি কিবা ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে লাইক বা শ্বেয়াৰ কৰিলে বা ছাবস্ক্ৰাইব কৰিলে মনটো ভাল লাগে, ভিডিঅ' বনাবলৈ উৎসাহ আহে। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ। পিছলৈ অন্য এটা ৰেচিপি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।